দোতাই বজালে ৰিৰিয়া হৰি লগতে কেতেকী কুলি ৰঙিলি পমিলি চেনেহ বিহুতি পদূলি পালেহি বুলি মাখি মাৰো জাত জাত দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব ভাত ঐ দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে কাটিলো মইনা কখৈ চেপাতি পাতিলো মইনা কখৈ মাঘ মাছে হালি পালো মইনা এই কখ কাগজতে ওই লিখিত তোৰেনো কি এবছৰে হলে হেৰো তোলা পাত মঙলা তোলা পাত মঙলাত আইজনী ওলাই মাত মইনা চৰাই মতা দি মইনা চৰাই মতা দি মাত নিজেও নেখালো মইনা কখৈ আনকো নিদিলো মইনা কখৈ চেনাইলো সামৰি থলো মইনা এই কখ কাগজতে ঐ লিখিত তোৰেনো কি এবছৰে হলে হেৰো তোলা পাত মঙলা তোলা পাত মঙলা তাইজনী ওলাই মাত মইনা চৰাই মতা দি মইনা চৰাই মতা দি চলি গল মাকুমত গধূলি হল দুহাতে দুমুঠি চিকাৰো খাবতি সৰু যে সতৰো হল উকিয়াই উকিয়াই ৰেল গাড়ী চলি গল মাকুমত গধূলি হল দুহাতে দুমুঠি চিকাৰো খাবতি সৰু যে সতৰো হল এই দীঘলতি দীঘল পাত মাখি মাৰো জাত জাত মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু তোৰ জহে মিলিব ভাতে তোৰ জহে মিলিব ভাত এই কথাই ৰচকি কথাই পচকি কুমাই বান্ধিবা চলি এই বোলো হয় হয় ওই চাকি তলৰে চাই ওই পিৰিকতে ঘঁহিবা ওই গৰাকী লাগিব বুলি হাই ঐ হালি যাবি ভাঙো হলি কাঠি চাচো ফুলে কামি হয়ৰাণী অৰতৈ তিয়াই যাওঁ ভৰি হাই ঐ হালি যাবি ভাঙো হলি কাঠি চাচো ফুলে কামি হয়ৰাণী অৰতৈ তিয়াই যাওঁ ভৰি এই ক'ত পাম লোটাটো ক'ত পাম মাটিটো ক'ত পাম পিতলৰ বঁটা এই বোলো হয় হয় ঐ বিহু বুলি আহিবা হৈছে নাই ধন বহনা ঐ ক'ত পাম চিৰা দৈ পিঠা হাই ঐ হালি যাবি ভাঙো হলি কাঠি চাচো ফুলে কামি হয়ৰাণী অৰতৈ তিয়াই যাওঁ ভৰি হাই ঐ হালি যাবি ভাঙো হলি কাঠি চাচো ফুলে কামি হয়ৰাণী অৰতৈ তিয়াই যাওঁ ভৰি এই হল আমার গরু আজি গরু বিহু দেখ সুন্দরকে গা চা ধোয়ালো আলু বেঙেনা খুৱাই দিলো মজা আরে ভাই গাঁৱত দেখোন নাই এই টাউনত গুৱাহাটী
এই হ'ল কৈলাশ ইণ্ডাষ্ট্ৰীৰ মৰ্যাদা। বাইসকল প্ৰভুসকল ভালে থাকা। জয় শ্ৰীৰাম। অ' গুৰু, কি খবৰ? কি হা কি সেটা আশীৰ্বাদ দিব লাগে বোলে গোহালিত গৰু হ'ব লাগে, বাৰীত তামোল পাণ হ'ব লাগে, বোলে ধনে ধানে হ'ব লাগে, আৰু বোলে এই ল'ৰা ছোৱালী আছে সকলোকে শিক্ষা দীক্ষা দিব লাগে, বোলে ধনে ধানে হ'ব লাগে। ইয়াতে বোলে কয় লাগিব চিন্তি হৰিব লৰিব, আৰু বোলে বোলে ঘৰৰ শ্ৰীবিধি হ'ব লাগে, বোলে যেনেকে বহাগৰ বতৰত কইনাকে বৈৰাগীক সেৱা কৰিছে গোটেই বছৰটো ভালে কুশলে যাব লাগে, বোলে আকাশত যেনে ধৰে চান দুৰ্য বায়ু বৰণ জিলিকি আছে যেনে ধৰে গ্ৰহ গোটেই শান্তি কৰি বেমাৰ আজাৰ দূৰ কৰি সকলো লগতে মিলি থকাৰ আশীৰ্বাদ দিব লাগে। বোলে কইনাকে বৈৰাগীক চিন্তি হৰিব আর বলে মা বিশ্বরে চিন্তি হরিব লরিব কেকা ভিডিও বনি আছে কেকা বন্ধ কর দাঁড়া রেখে দিবা এটা ওই বুটো তাকে বল গাড়ি क्या आप अपने सपनों का घर बना रहे हैं? कैलाश इंडस्ट्रीज के सीमेंट ब्रिक्स के साथ समझदारी और मुनाफे का चुनाव करें। हमारी ईंटें 100% नंबर 1 और प्रीमियम क्वालिटी की गारंटी देती हैं। ये इतनी मजबूत हैं कि निर्माण के दौरान एक भी ईंट नहीं टूटती। जब आप बचत कर सकते हैं तो ज्यादा खर्च क्यों करें? इनके बिल्कुल सही और फुल साइज होने के कारण आपको दीवारें पूरी करने के लिए कम ईंटों की आवश्यकता होती है। साथ ही इनकी बेहतरीन चिकनी सतह का मतलब है कि आपको प्लास्टर की सिर्फ आधा इंच की परत ही लगानी पड़ेगी। सामग्री पर बचत करें, प्लास्टर पर बचत करें और एक मजबूत भविष्य का निर्माण करें। आज ही कैलाश इंडस्ट्रीज के सीमेंट ब्रिक्स चुनें। आपका मुनाफा बढ़ता रहे। जय श्री राम। আজি সঁচাকৈ ভাল লাগিল। আমাৰ এই মোন একদম আমাৰ খৰাবাৰী এই বিখ্যাত এই ৰেলৰ বহুত টকা পায়, বেটা বহুত টকা পায়। আৰু আমাৰ এই দেউতাকে বিৰাট আমাক মৰম কৰিছিল। আৰু সেইখিনি সময়ত মই সেইখিনি হাতৰ ভিতৰত মানে ইয়াৰ দেউতাকে বিৰাট অলপ স্মৰণ কৰিছিলোঁ, কিন্তু কৰিলেও ধৰক তেতিয়া মোৰ বয়সটো কম আছিল। তথাপি তেখেতক মই যিমানখিনি সন্মান দিব লাগে সিমানখিনি নৰিলোঁ চাগে। তথাপি মই ইহঁতক পাই মোৰ বিৰাটেই ভাল লাগে এতিয়া। আৰু
ই হ'ল জন ই সেই একে ভায়েক ককায়েক দুটা কিন্তু আজি এই বিহুৰ দিনা দুটা আহিল কিন্তু দুটাক বোলে দুখন গামোচা দিব নালাগে মোৰ বোলে বহুত ক্ষতি হয় গতিকে এখন গামোচাই দি কিনে তেওঁলোকক মই হেৰি কৰিলোঁ আজি বিহুৰ দিনা বিহুৱান দিলোঁ আৰু বিৰাটেই ভাল লাগে দুইটাই হাঁহি তামচা ফূৰ্তিৰ মাজত থকা ব্যক্তি আৰু এই মোৰ সৌথেৰ গাঁৱৰ মানে সৰাবাৰীৰ আৰু অসমীয়া ডেকা জাগ্ৰত ডেকা আৰু বিৰাটেই ভাল লাগে আৰু ডাঙৰজনে তেখেতে আমাৰ মানে আপাৰ আচামত বিয়া কৰাইছে আৰু সৰুজনে ল'ৰা আচামত বিয়া কৰাইছে গতিকে ইমান ধুনীয়া লাগে বিৰাটেই ভাল লাগে সেইকাৰণে অসমখন মানে যেনেকৈ মানে হিমন্ত বিশ্ব শৰ্মাই সকলোকে এক কৰি ৰাখিছে ইহঁতৰ সপোন সেইটোৱে মানে বাস্তৱত ৰূপায়িত হৈছে গতিকে ভাল লাগে গতিকে আমাৰ কিবা এটা ক'ব সুন্দৰ আজি আমি আহিছিলোঁ আমাৰ মানে পেহা হয় আৰু তেওঁ খুব সুন্দৰকৈ মানে আমাক গামোচাৰে আদৰণি জনালে বিহু বুলি নিজৰ হাতেৰে চাহ একাপ কৰি খোৱালে আৰু মানে নথৈ আনন্দিত হৈছোঁ আৰু তেওঁ খুব ফূৰ্তিৱাল মানুহ খুব ফূৰ্তিত থাকে আৰু তেওঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুতখিনি উন্নতি কৰিছে বহুত আগত আছে কিন্তু তেওঁ মানে খুব সাধাৰণভাৱে থাকে আৰু একদম সাধাৰণ মানুহৰ পৰা সকলোৰে লগত হাঁহি ফূৰ্তিৰে থাকে আৰু আশা কৰিছোঁ আজি বহাগৰ এই দিনটোত প্ৰথম দিনটোতে মানে তেওঁ আগলৈ এনেকৈ থাকক আৰু তেওঁৰ যি সপোনবিলাক আছে আৰু সেই সপোনবিলাক পূৰ্ণ হওক তাকে আশা কৰি সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ তাৰপিছত ককাকেতো ক'লেই আৰু এতিয়া ভায়েকে কি কয় নমস্কাৰ হয় আমি সৰুৰ পৰা যেতিয়াৰ পৰা দেখিছোঁ পেহা বহুত মৰমীয়াল সহজ সৰল ব্যক্তি তেওঁ আমি সৰুতে থাকোঁতে যিটো এটা আমি আছিল যে গুৱাহাটীৰ পৰা মানুহ গ'লে যিটো এটা ধাৰণা আছিল সেই ধাৰণাটোৰ পৰা সম্পূৰ্ণ বিপৰীত তেওঁ আমাৰ সৰুকালৰ ছোৱাত তেওঁ আমাৰ মাজত খুব জনপ্ৰিয় আছিলে আৰু খুব সহজ সৰল জীৱন যাপন কৰিছিল আৰু এতিয়াও তেওঁ ঠিক তেনেকৈ আগৰ দৰে আছে খুব ভাল মানুহ মৰমীয়াল মানুহ ধন্যবাদ তো বহাগ বিহুটোৰ কাৰণে তুমি কি ক'বা যে সকলোৰে মৰমবিলাক উদয় হওক ৰাইজক তুমি এটা কোৱা যে এই বহাগ বিহুত থ্ৰু দি যাতে সকলোৰে মংগল হয় হয় নৱবৰ্ষৰ লগতে বসন্তৰ আগমনৰ লগে লগে সকলোৱে মন প্ৰাণ জাগি উঠক সকলো অসমীয়াই এক হওক নতুন কৰ্মজীৱনবিলাক তেওঁলোকে আগবঢ়াই লৈ যাওক এইখিনিয়ে কামনা কৰিছোঁ গতিকে মই এইখিনিত এওঁ যিটো ক'লে এইটো কাৰণে বিৰাটেই ভাল লাগিলে আৰু এইটো আমাৰ মহাদেৱী আপুনি কওক যে সকলোৱে আমাৰ হেৰি মানে কাৰ্যসূচীত যোগ দিব লাগে না কেৰম গুটি খেলে কিনে বা এনেকৈ অনা বনাই ঘূৰি থাকিব লাগে আপুনি কওকচোন নমস্কাৰ হয় সকলো ল'ৰা ছোৱালী আজিকালি মানে কি মোবাইলত ব্যস্ত বা গেম খেলি থাকে মোবাইলত আজিকালি কেৰম নেখেলে এনেকৈ মোবাইলতে গেম খেলি থাকে এইবিলাকৰ পৰা আঁতৰি আহি আমাৰ যিটো আগৰ মানে বিহু সেইটো উদযাপন কৰিব লাগে মানে গৰু ধোৱাৰ পৰা বিহু নাচ ঘৰে ঘৰে যেনেকৈ হুঁচৰি গাইছিলে সেইবিলাক আজিকালি নোহোৱা হৈছে সেইবিলাক এতিয়া চামে আকৌ ৰিপিট কৰিব লাগে তেতিয়া মানে আমাৰ নেক্সট প্ৰজন্মই মানে এইবিলাক জানিব আৰু এতিয়া মানে প্ৰায় ল'ৰা ছোৱালী নাজানে হুঁচৰি কি কেনেকৈ নাচে এইবিলাক প্ৰায় ল'ৰা ছোৱালী নাজানে ঠিক আছে আপুনি যুৱ প্ৰজন্মই যাতে এই বস্তুটো ধৰি ৰাখে আকৌ আগলৈ আকৌ সেই আগৰ নিচিনা হয় আপুনি মই ঠিক কামনা কৰি সকলোকে আপুনি ঠিক সুন্দৰ কথাই ক'লে ইমান মানে বিৰাট ভাল লাগিল এই ল'ৰা দুটাকে ল'ব আৰু কুশ গতিকে বিৰাটেই ভাল লাগিল আৰু সুন্দৰেই লাগিল যিয়ে নহওক আৰু আপোনালোকে চাই থাকিব আৰু এটা আপোনালোকক অনুগ্ৰহ কৰোঁ যে আপোনালোকে সুন্দৰভাৱে লাইক কমেণ্টবিলাক দিব তেতিয়াই ভাল লাগিব আৰু এইবিলাক আমাৰ ঔষধীয়া বস্তু গোটেইখিনি এনেকৈ সুন্দৰকৈ আৰু ধুনীয়াকৈ লাইক কমেণ্টবিলাক দিব আৰু এটা কথা হ'ল কি মই এটা কথা হেৰি কৰিব পাৰোঁ যে আপোনালোকৰ যাতে বহাগ বিহুটোৰ এই আমাৰ অসমীয়া তাৰিখৰ পৰা যাতে আপোনালোকৰ সকলোৰে মংগল হয় আৰু
আপোনালোকৰ মনে বিচৰাবিলাক যাতে পায়, বেমাৰ আজাৰ যাতে নাইকিয়া হয়, ঠন ধৰি উঠে যাতে একদম পূৰা স্বাৱলম্বী হৈ যাতে হিমন্ত মামা কি জয়, তাতকৈ যদি বেছি আগবাঢ়িব পাৰে, হিমন্তক যাতে ছাপোৰ্ট কৰিব পাৰে আৰু হিমন্তই গোটেইখিনি কৰিব আৰু আপোনালোকৰো সেই হেৰি গ্ৰহই আদি কৰি আপোনালোকক মানে স্বাৱলম্বী কৰিব। জয় শ্ৰীৰাম, জয় হিন্দ, ওম কৈলাশ মন্দিৰ।